হাছল বুলি এখন ফিল্ম আছে, তাত চাবচোন, তাত এটা ফাইটিং চিন আছে য'ত আপোনাৰ এটা ঘণ্টা ফাইটিং চিন আছে। তো ছেম আপোনাৰ বৰ্তমান মই উপস্থিত আছোঁ ধিৰাঙৰ চবতকৈ ধুনীয়া আৰু পপুলাৰ প্লেচ আপোনাৰ ধিৰাং মনিষ্ট্ৰী। এইটো বহুত ধুনীয়া আৰু এইটো বহুত ডাঙৰ। তো ব'লক আপোনালোককো দেখুৱাওঁ ধিৰাং মনিষ্ট্ৰীটো, আৰু মোৰ লগত আপোনালোকক এইটো কেইটা আছে গোটেইখিনি লৰাব লাগে বুলি কয়। তো চাওঁ কিমানটা ওলায় গোটেইখিনি এবাৰ মোৰ লৰাই চাওঁ। মানে ঘূৰাব লাগে, আচলতে লৰাব নহয়। আপুনিও আহিলে এইটো টেম্পুলত এইটো ঘূৰাই চাব গোটেইটো। এইটো ঘূৰাব লাগে আচলতে। ইয়ালৈ টেম্পুলৈ আহিলে বুদ্ধিষ্টসকলে এইটো কয় যে এইটো ঘূৰালে ভাল বুলি। তেওঁ মানে ধৰক আছে আৰু তেওঁলোকৰ কিছুমান নিয়ম নাজানো। তেওঁ মোৰ কিবা এটা ভাল ভাবি ঘূৰাইছোঁ। গোটেইখিনি কমপ্লিট কৰিব লাগে আচলতে। আপোনালোকক বস্তু এটা দেখাম মোৰ বৰ্তমান এতিয়া। আপুনি চাইনিজ ফিল্ম কুমফু হাছল বুলি এখন ফিল্ম আছে, তাত চাবচোন, তাত এটা ফাইটিং চিন আছে য'ত আপোনাৰ এটা ঘণ্টা ফাইটিং চিন আছে। তো ছেম আপোনাৰ এইটো আচলতে ইয়াৰ পৰা লোৱা নাই আৰু মই জাষ্ট কৈছোঁ এনেকুৱাই। বৰ্তমান টেম্পুলৰ এইটো ফ্ৰণ্ট ছাইড আপুনি চাব পাৰে। এইটো লৰাব লাগে বুলি কয়। তো মই এবাৰ ট্ৰাই কৰি চাওঁ। কিমান চাগে কষ্ট হৈছে এইখিনি বনাওঁতে, কিমান ধুনীয়াকৈ বনাইছে, হে ভগৱান। আজি মই প্ৰথম সোমাইছোঁ বুদ্ধিষ্ট টেম্পলৰ ভিতৰত, আৰু এয়া আপুনি চাব পাৰে বুদ্ধ মূৰ্তি আছে। তাৰ তলত আমাৰ দালাই লামা মূৰ্তি আছে, ৰখা আছে। ঠাইলাখ দালাই লামা নিচিনা লাগিছে। আৰু প্ৰথমতে মই অলপ প্ৰাৰ্থনা কৰি লওঁ, তাৰপিছত আপোনালোকক ইয়াৰ বিষয়ে আৰু অলপ দেখোঁ। আমি চাইনিজ মুভিবোৰৰ যিবোৰ চিন দেখি পাওঁ, বুদ্ধিষ্ট টেম্পুল হওক বা আপোনাৰ বুদ্ধিষ্ট যিখিনি দেৱতা দেখিবলৈ পোৱা যাওঁ, তো সেই গোটেইখিনি ইয়াত আপোনাৰ দেখিবলৈ পোৱা গৈছে। আপুনি চাব ওপৰত আপোনাৰ যেনেকৈ আমাৰ দুৰ্গা মা আছে, তাত যেনেকৈ আপোনাৰ কেইবাটাও হাত আছে, ওপৰত এইটো টেম্পুলটো আছে। তো তাতো আপোনাৰ দেখিছে তেওঁ কেইবাটাও হাত আছে। তেনেকৈ বহুত আপোনাৰ ইয়াত মূৰ্তি আছে। বেলেগ বেলেগ মূৰ্তি চাগে নাম বেলেগ বেলেগ হয়, এইটো নাজানো নহয় কাৰ কি হয়, মানে এইটো নাজানো কেনেকৈ কি হয়। কিন্তু বহুত ভাল লাগিছে ইয়ালৈ আহি, আৰু আপোনালোকো আহিব। ধিৰাং যদি আহে ইয়ালৈ আহিবলৈ কেতিয়াও মিছ নকৰিব আপোনালোকে। বহুত এটা মানে কেনেকৈ বুজাওঁ, এক্সপ্লেইন কৰিব নোৱাৰোঁ। আৰু ইয়াত যিখিনি কাৰিকৰী আছে, এই কাৰিকৰীখিনিতো মানে আপুনি ক'তোৱে মানে এইটো চাগে অকল বুদ্ধিষ্ট টেম্পুলৰ বাহিৰে ক'তোৱে দেখি নাপাব। তো ইয়াতে আহক, লাগিলে আপুনি অসমতো বহুত জেগাত আছে বুদ্ধিষ্ট টেম্পুল, কিন্তু তাৰ কাৰিকৰী আৰু ইয়াৰ কাৰিকৰীৰ মাজত বহুত ডিফাৰেঞ্চ আছে, বহুত পাৰ্থক্য আছে। আপোনালোকে আহিব, এবাৰ আহিলে ধিৰাং আহিলে নিশ্চয় ইয়াত আহিব, আৰু বুদ্ধ দেৱতা এবাৰ শিকিব।
যিখিনি ধৰি লওক পুথি হওক খিনি ৰখা আছে তেওঁলোকে ইয়াত প্ৰাৰ্থনা কৰে প্ৰাৰ্থনা কৰোঁতে যিসকল গুৰু আছে মংক আছে তেওঁলোকে ইয়াত প্ৰাৰ্থনা কৰোঁতে মাইক ইউজ কৰে আৰু তাল আছে আপুনি তালযোৰ দেখিব পাইছে বজাই ইয়াত আপোনাৰ দান পাত্ৰ আছে কোনোবাই কিবা দান দিব পাৰে বিচাৰিলে দিব পাৰে আচলতে ইয়াত আপুনি এটা কথা বেলেগ যেনেকৈ আপুনি মন্দিৰত আমি একেবাৰে সোমাই যাব নোৱাৰোঁ কেতিয়াবা কিন্তু আপোনাৰ ইয়াত আমি উঠি পেলাই গোটেইখিনি সম্পূৰ্ণকৈ চাব পাৰোঁ তেওঁলোকে চাবলৈ দিয়ে তেওঁলোকে আশীৰ্বাদ ল'বলৈ দিয়ে আপোনালোকৰ আশীৰ্বাদ ল'ব পাৰিব আহিলে এইখিনি ইয়াত পানী থোৱা আছে এইখিনি পাত্ৰ হয় ষ্টিলৰ পাত্ৰই হয় আৰু ইয়াত লিখা আছে বেলেগ বেলেগ ধৰণে কিন্তু কি নাজানো বস্তু আপোনালোকক দেখাম ইয়াত যিখন ভক্ত আহে মানে ইয়ালৈ তেওঁলোকে বিশেষ প্ৰসাদ হিচাপে ধৰি লওক বিস্কুট দিছে জুচ দিছে ইয়াত আপোনাৰ চাব পাৰে পপ আছে বেলেগ বেলেগ আইটেম আছে চিপছ টিপছ আছে আৰু ইয়াত আচলতে এইখিনি আচলতে ইয়াত যিখিনি মংক আছে তেওঁলোকৰ কাৰণে এইখিনি দিয়া হয় আৰু তেওঁলোকে এইখিনি গ্ৰহণ কৰে ঠিক আছে তো এতিয়া আমাৰ বহুত টাইম হ'ল ইয়াত এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ তো নিশ্চয় চাগে আপোনালোকে ভিডিঅ'টো চাই পেলাই ভালেই পাইছে আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব আৰু চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব